নমস্কাৰ, মই আছিক আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি অসমীয়া ভাষাৰ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণমালা সম্পৰ্কে ধাৰণাৰ বিষয়ে ছেকেণ্ড পাৰ্টটো আলোচনা কৰিম। ইয়াৰ ফাৰ্ষ্ট পাৰ্টত আমি কিছু কথা আলোচনা কৰিছিলোঁ। তো ফাৰ্ষ্ট পাৰ্টটো যিবিলাকে চোৱা নাই, মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তাত যে আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। তো আজি আলোচনা কৰিম আমি তাৰ পিছৰ পৰা। তো তাৰ পিছত আছে যে আগহ বৰ্ণ আৰু চাহ বৰ্ণ। আগহ বৰ্ণ বা চাহ বৰ্ণ কি? যে প্ৰতিটো বৰ্গৰ প্ৰথম আৰু দ্বিতীয় বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপি নুঠে, ইহঁতক আগহ বৰ্ণ বা চাহ বৰ্ণ বোলে। কি কৈছে? আগহ বৰ্ণ বা চাহ বৰ্ণ কি? যে প্ৰতিটো বৰ্গ, আমি গম পাইছিলোঁ যে কৰ পৰা একদম মলৈ যিবিলাক আখৰ আছিল সেইবিলাকক প্ৰতিটো বৰ্গত ভাগ কৰা হৈছিল, 5টা বৰ্গত ভাগ কৰা হৈছিল। ইয়াৰ কি কৈছে? যে প্ৰতিটো বৰ্গৰ প্ৰথম আৰু দ্বিতীয় আখৰবিলাক কি কৈছে? যে উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপি নুঠে, ইহঁতক আগহ বৰ্ণ বা চাহ বৰ্ণ বোলে। যেনে ক, খ, প্ৰথম চ, দ্বিতীয় চ, মূৰ্ধন্য ট, মূৰ্ধন্য ঠ, দন্ত্য ট, দন্ত্য ঠ, প আৰু ফ। তাৰ পিছত আছে ঘ বৰ্ণ বা নাদ বৰ্ণ। ঘ বৰ্ণ বা নাদ বৰ্ণ কি? যে প্ৰতিটো বৰ্গৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বৰ্গ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপি উঠে। কি কৈছে? যে প্ৰতিটো বৰ্গৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বৰ্গ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপি উঠে, ইহঁতক ঘ বৰ্ণ বা নাদ বৰ্ণ বোলে। ই আছে 15টা। আগহ বৰ্ণ বা চাহ বৰ্ণ আছিল 10টা, আৰু সেইটো আছিল প্ৰথম আৰু দ্বিতীয়। এইবিলাক তৃতীয়, চতুৰ্থ আৰু পঞ্চম প্ৰতিটো বৰ্গৰ। তো ইয়াৰ এক্সাম্পলবিলাক কি? যে গ, ঘ, ঙ, বৰ্গীয় জ, বজ্ৰ, নিয়, মূৰ্ধন্য ড, মূৰ্ধন্য ঠ, মূৰ্ধন্য ণ, দন্ত্য ড, দন্ত্য ঠ, দন্ত্য ন, ব, ভ, ম। তো বুজি পালে যে আগহ বৰ্ণ বা চাহ বৰ্ণ আছিল যে প্ৰতিটো বৰ্গৰ প্ৰথম আৰু দ্বিতীয়, আৰু সিহঁতক উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপি নুঠে, আৰু সিটো 10টা আছিল। আৰু ঘ বৰ্ণ বা নাদ বৰ্ণ কি আছিল? যে প্ৰতিটো বৰ্গৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপি উঠে, ইহঁতক ঘ বৰ্ণ বা নাদ বৰ্ণ বোলে, আৰু ই আছে 15টা। আমি ইয়াৰ বিষয়ে ডিছকাছ কৰি লওঁ। এইবাৰ আহিছোঁ অযোগবাহ বৰ্ণ। অযোগবাহ বৰ্ণ আছে 2টা, এটা হৈছে অনুস্বৰ, এটা হৈছে বিসৰ্গ। মনত ৰাখিব, এটা ইম্পৰ্টেণ্ট, পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এইটো, যে অযোগবাহ বৰ্ণ আছে 2টা। অসমীয়া ভাষাৰ অযোগবাহ বৰ্ণ কি? 2টা, এটা আছে অনুস্বৰ, এটা আছে বিসৰ্গ। এই বৰ্ণ দুটাৰ সুকীয়া উচ্চাৰণ নাই, অৰ্থাৎ কি? এই বৰ্ণ দুটাৰ কোনো নিজা উচ্চাৰণ নাই, সুকীয়া উচ্চাৰণ নাই, আৰু অনুস্বৰ আৰু বিসৰ্গ। মনত ৰাখিব এই দুটা। এবাৰ আহিছোঁ আনুনাসিক বৰ্ণলৈ। আনুনাসিক বৰ্ণ আৰু আনুনাসিক ৰূপ কি মই কৈ আছোঁ আপোনালোকক। যে প্ৰতিটো বৰ্গৰ যি পঞ্চম আখৰটো আছে, অৰ্থাৎ ঙ, নিয়, মূৰ্ধন্য ণ, দন্ত্য ন আৰু ম, এই 5টাক আনুনাসিক বৰ্ণ বোলে। আনুনাসিক বৰ্ণ কি? যে প্ৰতিটো বৰ্গ যি আছে তাৰে শেষৰ 5টা যি আখৰ আছে প্ৰতিটো বৰ্গৰ, যেনে ক বৰ্গৰ ঙ, প্ৰথম ছ বৰ্গৰ মূৰ্ধন্য ণ, মূৰ্ধন্য ট বৰ্গৰ মূৰ্ধন্য ণ, দন্ত্য ট বৰ্গৰ দন্ত্য ন আৰু প বৰ্গৰ ম, এই যি 5টা শেষৰ আখৰ আছে প্ৰতিটো বৰ্গৰ শেষৰ 5টা আখৰ কি বুলি কয়? আনুনাসিক বৰ্ণ বোলে। আৰু আনুনাসিক ৰূপ কি? যে প্ৰতিটো বৰ্গৰ পঞ্চম বৰ্ণটো আনুনাসিক ৰূপ হৈছে চন্দ্ৰবিন্দু। এইটো মনত ৰাখিব, প্ৰশ্নত এইটো পৰীক্ষাত সুধিব পাৰে। যে প্ৰতিটো বৰ্গ যি আছে শেষৰ 5টা যি আখৰ আছে প্ৰত্যেকটো বৰ্ণৰে আনুনাসিক ৰূপ কি হৈছে? চন্দ্ৰবিন্দু। মনত ৰাখিব। তাৰ উপৰি এইবিলাক মনত ৰাখিব যে ক্ষয় ক'ৰ পৰা হৈছে? ক আৰু মূৰ্ধন্য ষ, তাৰপিছত মূৰ্ধন্য ড ৰ পৰা ধাবিন্দ্ৰ ৰ হৈছে, তাৰপিছত মূৰ্ধন্য ড ৰ পৰা ধাবিন্দ্ৰ ৰ হৈছে, দৃষ্ট জ ৰ পৰা দৃষ্ট য় হৈছে, তৰ পৰা সন্তত হৈছে, বৰ পৰা ৱ হৈছে। ৱ আৰু 29 য়ক অৰ্ধস্বৰ বৰ্ণ বুলিও কোৱা হয়, এইটো মনত ৰাখিব। ৱ আৰু 29 য়ক কি বৰ্ণ বুলি কোৱা হয়? অৰ্ধস্বৰ বৰ্ণ বুলি কোৱা হয়, কাৰণ এইটো সম্পূৰ্ণৰূপে উচ্চাৰণ নহয়। বটোৰ ভালকৈ উচ্চাৰণ নহয়, আৰু 29 য় জটোৰ ভালকৈ উচ্চাৰণ নহয়, সেইকাৰণে এইটো কি? অৰ্ধস্বৰ বৰ্ণ বুলি কোৱা হয়। এবাৰ আহিছোঁ উচ্চাৰণৰ স্থান অনুযায়ী বৰ্ণৰ ভাগ, অৰ্থাৎ বৰ্ণৰ ভাগ ক'ৰ পৰা কৰা হৈছে? যে উচ্চাৰণ কেনেকৈ কৰোঁ আমি। এতিয়া কণ্ঠস্বৰ বৰ্ণ ক'ৰ পৰা হ'ব? যে কণ্ঠৰ পৰা উচ্চাৰিত হ'ব এইটো, সেইকাৰণে কি বুলি ক'ব? ইয়াক কণ্ঠস্বৰ বৰ্ণ বুলি ক'ব। কণ্ঠবৰ্ণ কি? যে কণ্ঠৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কি বুলি কোৱা হয়? কণ্ঠবৰ্ণ বুলি কোৱা হয়। ই আছে 8টা: অ, আ, ক, খ, গ, ঘ, ঙ আৰু হ। এইকেইটা কি? কণ্ঠবৰ্ণ। তালব্য বৰ্ণ কি? তালুৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কি বুলি কোৱা হয়? তালব্য বৰ্ণ বুলি কোৱা হয়। তালুৰ পৰা উচ্চাৰণ হয় কাৰণে ইহঁতক তালব্য বৰ্ণ বুলি কোৱা হয়। মনত ৰাখিব, ই আছে 10টা: হস্ৰ ই, দীৰ্ঘ ই, এই, ঐ, প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয় জ, বজ্ৰ, নিয় আৰু তালব্য শ। এবাৰ আছে মূৰ্ধন্য বৰ্ণ। মূৰ্ধন্য বৰ্ণ কি? মূৰ্ধা বা মূৰৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক কি বুলি কোৱা হয়? মূৰ্ধন্য বৰ্ণ বুলি কোৱা হয়। ই আছে 8টা: ৰি, ৰ, মূৰ্ধন্য ষ, মূৰ্ধন্য ট, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ঠ, মূৰ্ধন্য ণ। মূৰ্ধন্য বৰ্ণ এটা মনত ৰাখিব, মূৰ্ধা বা মূৰৰ পৰা উচ্চাৰিত হয়। ই 8টা আছে: ৰি, ৰ, মূৰ্ধন্য ষ, মূৰ্ধন্য ট, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ঠ, মূৰ্ধন্য ণ।
দন্ত্যবৰ্ণ দাঁতৰ পৰা উচ্চাৰিত হয়, অৰ্থাৎ দাঁতৰ তাত লাগি আহে, যিটো আমি উচ্চাৰণ কৰিম দাঁতত হাৱা বা বতাহ লাগি আহে, সেইকাৰণে কি বুলি কয় দন্ত্যবৰ্ণ বুলি কয়। ইও 8টা আছে, দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য থ, দন্ত্য ন, স, ল, ৱ। অস্থবৰ্ণ, অস্থবৰ্ণ কি যে ওঠৰ পৰা উচ্চাৰিত হবে, সিহঁতক কি বুলি কোৱা হয় অস্থবৰ্ণ বুলি কোৱা হয়। যেনে প, ফ, ব, ফ, ম, হস্ৰ উ, দীৰ্ঘ উ, ঔ আৰু ঔ। কি যে অস্থবৰ্ণ কি যে ওঠৰ পৰা উচ্চাৰিত হয় বাবে ইহঁতক অস্থবৰ্ণ বুলি কোৱা হয়। প, ফ, ব, ফ, ম, হস্ৰ উ, দীৰ্ঘ উ, ঔ আৰু ঔ। আনুনাসিক বৰ্ণ মই কৈছোঁৱেই যে আনুনাসিক বৰ্ণ কি প্ৰতিটো বৰ্গৰ শেষৰ 5টা আখৰক আনুনাসিক বৰ্ণ বুলি কোৱা হয়। আৰু আনুনাসিক বৰ্ণবিলাক ক'ৰ পৰা উচ্চাৰিত হয়, নাকৰ পৰা উচ্চাৰিত হয়। আৰু প্ৰতিটো আনুনাসিক বৰ্ণৰ আনুনাসিক ৰূপ কি আছিল, চন্দ্ৰবিন্দু আছিল, মনত ৰাখিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি এইটো ভিডিঅ' চাই ভাল পাইছে, ইয়াৰ যোনটো প্ৰিভিয়াছ ভিডিঅ' আছিল অসমীয়া ভাষাৰ স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণ সম্পৰ্কত ধাৰণা, সেইটো চাই ল'ব। তো ভালদৰে আপোনালোকে কনচেপ্টটো ক্লিয়াৰ কৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, ভিডিঅ'টো যদি ভাল পালে প্লিজ নিজৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব, লাইক কৰিব ভিডিঅ'টো, আৰু কমেণ্টত জনাব কেনে পালে ভিডিঅ'টো চাই। এনেকুৱা ভিডিঅ' মই লৈ আহি থাকিম। আপোনালোকে মোৰ চেনেলটোৰ প্লেলিষ্টত যাই মই যিবিলাক ভিডিঅ' বনাই দিছোঁ, পেডাগজিৰ বাবে হওক, অসমীয়া, ইভিএছ, তাৰপিছত ছ'চিয়েল, সকলোবিলাক ভিডিঅ' চাই ল'ব। মই ভাবোঁ যে আপোনালোকৰ পৰীক্ষাৰ কাৰণে বহুত সহায় হ'ব। ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।